কিবা আনিছিলো এই বটল এটা আছে হাতত কি তোৰে এই গৰুৰ গোবৰ এই গৰুৰ মুত কি কৰে গৰু গোবৰ আৰু গৰুৰ মুত দেউতাক লাগে ৰ দে তহঁতে থাক মই যাওঁ দে যাবি বসু দেউতাই গাড়ী পাৰিব মই যাওঁ দে কি কৰে গৰুৰ গোবৰ মই কি জানো বাবু আহি পালানে বহুত দেৰি হ'ল দেখোন এতিয়া দেউ আহি পাব তাক ৰাতিপুৱাই পঠালো গুমুট কিনি আনিবৰ কাৰণে এই দেউ আহি পাবলৈ হ'ল এতিয়া বহক মই দেৰি নকৰোঁ দেই হ'ব দিয়ক আমি যোগাৰখিনি কৰি লওঁ সি আহিল নে দেউতা আহিলো কলিতা এই গোবৰটোৰ গোবৰখিনি লৈ আহক এই গৰুমুত অঁ সেইখিনি গোবৰ আপোনাৰ পৰিবাৰৰ ল'ৰাক মাতো শুনিছানে বাবু আৰু তুমি আছো আপোনালোক এইখিনিতে বহাৰ ব্যৱস্থা কৰক গিলাচ তিনিটা আনক এইকেইটা লওঁ এইখিনি আৰু নালাগে নেকি নালাগে এইখিনি দুবৰি আৰু সোণৰ আঙুঠি আনক এয়া দুবৰি আৰু সোণৰ আঙুঠি তই ইয়াতে বহ আজিৰ পৰা কৰোণাই আপোনালোকক একো কৰিব নোৱাৰে এতিয়া এই গোমূত্ৰখিনি সেৱন কৰক খা আমাৰ ঘৰত তেতিয়া কৰোণা নাহে কৰোণাবিলাক ভাল হৈ যাব দে খা খা বেমাৰৰ ঔষধহে খা খা খাই দিয়া বাবা খাই দিয়া এই গোবৰখিনি ৰাতিপুৱা গা ধুওঁতে পানীত তিয়াই ল'ব আৰু তেতিয়াহ'লে মই এতিয়া যাওঁ আজিৰ পৰা আটাইৰে মংগল হওক দেও পিছে চাহ নাই নাই এতিয়া মই একো নাখাওঁ মই পেটটো বিষাইছে মই এতিয়া যাওঁ মোৰ দুপৰীয়া পূজা আছে মই যাওঁ কি হৈছে বাবা তোৰ কি হৈছে চলিটো কি বা হ'ল এতিয়া আৰু শুই দি কিবা হ'ল আৰু আপাটোৰ ইফালে নাহে কিয় আপুনি ক'ত গেলে আপাটোৰ কিবা হৈছে পেটৰ বিষত থাকিব পৰা নাই কি হ'ল আকৌ ইয়াৰ গৰু মুঠ খাই এনেকুৱা হৈছে গৰু মুঠ
কৈছিল আপোনাক গৰুৰ মুখ খাব ঘৰৰ কিবা হ'লে চাব কিন্তু আপোনাক কি কৰোঁ কিবা কাৰণে তেনেকুৱা হৈছে? কিবা হ'ল আপাটোৰ তোমাৰ এইবিলাক খানা ভাজা কিবা কিবি খাই থাকে নে খাবা? এই হাঁহ খানা বস্তু তাৰ ব্যক্তিগত কাৰণে হৈছে। এতিয়া ব্যক্তিগতভাৱে এটা খুৱাই দিলে ভাল পাব। এইবিলাক কথা দিয়া নুশুনে। মই সদায় গালি পাৰোঁ। বোলে এইবিলাক কুৰকুৰি নাখাবা, চিপছ নাখাবা, গলি নাখাই সেইবিলাক গলি খাই থাকিব। ৰাইজ এয়া মাথো অভিনয়হে আছিল কিন্তু আজিও বহু লোকে অন্ধবিশ্বাসৰ কবলত পৰি কৰোণাৰ পৰা পৰিত্ৰাণ পাবলৈ গোমূত্ৰ আৰু গৰু গোবৰ সেৱন কৰা দেখা গৈছে। এয়া মাথো অন্ধবিশ্বাসহে। গোমূত্ৰ আৰু গোবৰ খাই কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি। ৰাইজ আমি এই অন্ধবিশ্বাসৰ পৰা আঁতৰি থকাটো উচিত। বহুদৰে পণ্ডিতৰ কবলত পৰি অকাল মৃত্যুক নামাতিব। ৰাইজ বুজিছে নহয় এতিয়া?